নমস্কাৰ বন্ধুসকল, আজি আমি শ্বপিং মলত যাম। শ্বপিং মলখন নাম হ'ল ট্ৰেন্ডছ। আৰু আজি কি তাৰিখ? আজি হ'ল 20 তাৰিখ। আজি 20 তাৰিখ। কালি খুলিলে, কালি দুপৰীয়া খুলিলে 12টা বজাত ট্ৰেন্ডছখন। আৰু আজি আমি বেলেগতো যাম ট্ৰেন্ডছ চাই পেলাই। আগতে ট্ৰেন্ডছখন আপোনালোকক দেখাই আনো। আৰু মোৰ লগত আছে সৰু, আৰু তোমাৰ নাম গীত বিদ গীত গীত গীত। সৰু আৰু গীতৰ লগত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ বাইকখন ষ্টাৰ্ট দিলোঁ আৰু বলক। আগত বোলে এখন বিয়া আছে, বিয়া এতিয়া এই গীতে খবৰ দিলে। আৰু এনেও সৰু আৰু মই নামটা বিয়াখত এক্সপাৰ্ট না কি কয় সৰু? কেই তাৰিখে বিয়াখন আছে আমি গম ল'ব লাগিব। এতিয়া ক'ত আছে বিয়াখন? আগত এখন এৰি থৈ আহিলোঁ, এখন বেছি ভাল নহয়, মাংস নাই। মাংস আছে, মাংস। এই এখন শিৱ মন্দিৰ। এই শিৱ মন্দিৰক চাই আমি যাত্ৰাটো আৰম্ভ কৰোঁ। এই এখন আমাৰ কলেজ ফিল্ড, নলবাৰী কলেজ ফিল্ড। ক্ৰিকেট খেলি আছে কেইটামান চলি। এই এখন আমাৰ মৰমৰ, চবৰ মৰমৰ নলবাৰী কলেজ। আৰু আমি বহি আছো তাৰ ওচৰতে জিৰণি চোৰা। মোৰ মনটো আজি বহুত ভাল লাগিছে। কিমান ভাল লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগি আছে। আৰু মনটো আজি প্ৰথমবাৰ নলবাৰী ওলাই আহিছে। বিশেষকৈ ট্ৰেন্ডছখন চাম বুলি মনটো বহুত ভাল লাগি আছে। ইয়াতে আৰু সৰু দুজন দোস্ত আহিব। কি নাম? এজনৰ নাম মহাদেৱ। মহাদেৱ নেকি? এজনৰ নাম বলপথাৰ। এই শ্ৰীৰাম, দুজন দোস্ত আহিব। আমি ৰখি আছোঁ সিহঁতক। কিমানমান দেৰি কৰিব? ওচৰতে গ'ল না? 10 মিনিট বহুত। তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। গীত ইতে যি তুমি গ'ল খালা, ক'ত পেলাবা? এইটো পিকটো ক'ত পেলাবা? এইটো লিখা আছে জিৰণি চৰাত বহি কোনেও পকেট আনা দিছি নেকি? নিজকে অসৎ বুলি পৰিচয় নিদিব বোলে। পকেট আনা দিছি? পকেটত পেলাব। তোমাৰখনো ঠিকে আছে পকেটতে পেলাব লাগিব। এতে চাওক কি লিখা আছে? বিনম্ৰ অনুৰোধ, জিৰণি চৰাত বহি কোনেও থু পিক পেলাই নিজকে অসৎ পৰিচয় নিদিব। এতিয়া লিখা আছে পোষ্টাৰ লগোৱা পিক শেখাৰ পেলোৱা নিষেধ। আৰু এফালে চাওক আপোনালোকে কি আছে ইয়াতে, পিকে পিক। ইছ ৰাম, কি যি হ'ব। আৰু আমি এতিয়া কলেজ চকৰ পৰাই যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এখন আমাৰ নলবাৰী আইচ হস্পিটেল, তাৰ মুখেদি আমি যাই আছোঁ। আৰু এখন আমাৰ কন্যা মহাবিদ্যালয়, MNC কলেজ। এই গীত বোলে পঢ়িছিল এখনত। কিমান ক্লাছ পঢ়িলা ইয়াতে? 7 গেলি খেল কৰছো দা পাৰ উৰে মাৰছি। এই বঢ়িয়া। এই ৰাস্তা যিমান বেয়া সিমান ভিৰ। এতিয়া মই মোবাইলটো গীতক দিলোঁ, বম ব্লক কৰে সি। চাওকচোন এবাৰ চাওক। দেখা পাইছে আমি এতিয়া বহুত জামত আছোঁ বৰ্তমান। ব্লক কৰিব উপায় নাই আৰু কৰি আছোঁ। ডেকা অলপ কম ভাই চালি গোটেই খুন্দেৰ হৈ যাব গাড়ী। এইবিলাক চাওকচোন, যাম কিমান যাম, বাপৰে বাপ। গুৱাহাটী আন হৈছি ডেকা। ঐ ডেকা, গুৱাহাটী আন হৈছি না? এ বম হাও কি কাগজ দে? হাও কি লিখা আছে? এখন কি দিলা? পুৰুষৰ ৰোগ, পেট জ্বলা, বদহজম। হেই ডাঙৰ কিবা বোলে শকত আৰু ডাঙৰ কৰাৰ ঔষধ পোৱা যায়।
এখন হৰি মন্দিৰৰ আগেদি আমি যাত্ৰা কৰি আছোঁ আৰু এই ৰাস্তাত পানী দিছে চাওক পানী দিছে ধূলি বহুত হৈ গৈছিল এইকেইদিন ধূলিটো ৰোধ কৰিবৰ কাৰণে পানী ছিটাইছে বঢ়িয়া কাম কৰিছে চৰকাৰক আৰু আমি আহি পাই গ'লোঁ ট্ৰেন্স ফাইনেলি আহি পাই গ'লোঁ আমি ট্ৰেন্সত বাহনখন থৈ লওঁ ৰখক ট্ৰেন্সখন চাগে গোটাই বনোৱা হোৱা নাই সেইটো কাৰণে ওপৰকেইটা খালী হৈ আছে তেওঁ আগতীয়াকৈ খুলি দিলাক আৰু বঢ়িয়া বলক ভগৱানক চিন্তি জয় শ্ৰীৰাম ট্ৰেন্সৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ বহুত বঢ়িয়া বস্তু আপোনালোকে এনেকৈ দিলে হৈ গ'ল ব্লগ বনাই আছে নেট লাগ যা ব্লগ কৰিব নেট লাগ যা ঠাই ট্ৰেন্সত বহুত কষ্ট কৰি আহিলোঁ আৰু ইয়াৰ ফলত কি হ'ল কি আমাক ব্লগ বনাবৰ এলাও নকৰিলে আজি চাইকেল লৈছোঁ কালি শাস্তি গ'লোঁ ট্ৰেন্সত ব্লগ কৰিব নেদাৰ কাৰণে আমি এতিয়া যাম ষ্টাইল বজাৰ আৰু ইয়াতে চাওক আপোনালোকে হৰি মন্দিৰৰ পুৰণীয়া সেতু অভাৰব্ৰিজ নিৰ্মাণ কৰি আছে হৰি মন্দিৰত নহয় দিয়ক হৰি মন্দিৰৰ আগফালে ৰাস্তাত এই কি বম অভাৰব্ৰিজ দেখোন বনলি যায় তামাম লাগব তামাম এয়া আমি আহি পাই গ'লোঁ ষ্টাইল বজাৰ ইয়াতে চাইকেল থলোঁ আৰু এতিয়া আমি ষ্টাইল বজাৰৰ ভিতৰত প্ৰৱেশ কৰিম দুৰ্ভাগ্যৰ কথা আমাক ষ্টাইল মাৰ্কেটেও ভিডিঅ' বনাব নেদলাক ব্লগ বনাব নেদলাক এতিয়া আমি যাম বিশাল মেগা মাৰ্কেটত বলক আপোনালোকক লৈ যাওঁ বিশাল মেগা মাৰ্কেটত এয়া আহি পাই গ'লোঁ বিশাল মেগা মাৰ্কেট এয়া পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক লৈ আহিছোঁ বিশাল মেগা মাৰ্কেটলৈ এই বিশালৰ ওপৰত এক জাক মৌ দেখিছোঁ আমি বিশালতো আমাক ব্লগ বনাব পাৰ্মিশ্যন নেদলাক এতিয়া আমি যাই আছোঁ কালি ছট পূজা আছে ছট পূজা ক'ত হয় বাংলাদিয়া নদীৰ ওচৰত যাই আছোঁ ৰাস্তাটো আমিও চিনি নাপাওঁ আপোনালোকেও চিনি নাপায় বলক ৰাস্তা বিচৰি আমি ছট পূজা চাব যাওঁ সিদিনা গধূলা যোৱা নহ'ল এই পিছদিনা ৰাতিপুৱাৰ দৃশ্য এই মাথাত টুকুৰি লৈ ছট পূজাত যাই আছে ভক্তপ্ৰাণ ৰাইজসকল গতিকে আজিলৈ মানে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ